নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাতিপুৱাই গা মূৰ ধুই আহি গ'লোঁ। আজি যিহেতু লক্ষী পূজা আৰু আমি যিহেতু মেডিকেলৰ পৰা ঘৰলৈ যাবলৈ পৰাই নাই, লক্ষী পূজাও মানে পতা নহ'বই। তথাপিতো কাতি বিহুটো ঘৰত যিহেতু চাকি গছ দিবলৈ কোনো নাছিলে, দুৰ্গা পূজাতো চাকি গছ দিবলৈ কোনো নাছিলে, বা মানে দুৰ্গা পূজাতো কোনো ঘৰত থাকিব নোৱাৰিলে, গতিকে আজি লক্ষী পূজাৰ দিনটোত ঘৰত মোৰ মানুহজন আৰু ল'ৰা ছোৱালী দুটা আছে, দাদাইদেউ আছে। গতিকে মই তেওঁলোককে কৈছোঁ যে আজি লক্ষী পূজাৰ কাৰণে চাকি গছ তোমালোকে দিবা, পূজাৰ নিয়মটো কৰিবা। আৰু যিহেতু আজি চন্দ্ৰগ্ৰহণো লাগিব, চন্দ্ৰগ্ৰহণৰ কাৰণে তেওঁলোকক মই পূজা পাঠ 4:45 পৰা যিহেতু চন্দ্ৰগ্ৰহণৰ যিবোৰ নিগেটিভ এনাৰ্জি থাকে সেইবোৰ ষ্টাৰ্ট হ'ব, গতিকে তেওঁলোকক মই কৈছোঁ যে পিছবেলা 4:45 হোৱাৰ আগতে ঘৰত ধূপ চাকি লগাই শেষ কৰিবলৈ কৈছোঁ। আৰু পূজাৰ যি নিয়ম আছে, যি তেওঁ প্ৰসাদ শৰাই আগবঢ়াব, সেই শৰাইও মই 4:45 আগতে তেওঁ শৰাইখন ভাঙিবলৈ বুলি কৈছোঁ। আৰু কিনো ক'ম, মনটো সঁচাকৈ বেয়া লাগিছে, যিহেতু ঘৰত পূজা বুলি ঘৰত থাকিবই পোৱা নাই। কাতি বিহু, দুৰ্গা পূজা, এতিয়া লক্ষী পূজাও গ'ল। আপোনালোক সকলোৱে লক্ষী পূজা ভালদৰে উদযাপন কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।